অলৰেডি ৰোড মেপ বনোৱা হৈছে অহা 3টা ফাইনেন্সিয়েল ইয়াৰত কি থাকিব। মই BTR EM হিচাপে মই ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰ 2টা বছৰ হ'ল, 2টা বছৰত যিবিলাক অভাৱ আৰু অভিযোগ BTC ৰাইজৰ কাৰণে আছে 2টা বছৰত কমপ্লিট কৰা সম্ভৱ নহয়। 2টা বছৰ চৰকাৰৰ কাৰণে খুব কম সময়। আপুনি জানে 70টা বছৰ কংগ্ৰেছে শাসন কৰিছে ভাৰতবৰ্ষ। 70টা বছৰ শাসন কৰাৰ পিছতো কিমান আৰু অভাৱ অভিযোগ এতিয়া ভাৰতবৰ্ষত আছে। তো আমি মাত্ৰ 2টা বছৰহে হৈছে, কিন্তু 2টা বছৰ হিচাপে আমি চেলিব্ৰেশ্যন ন' ডাউট কৰি আছোঁ, কিন্তু আমাৰ কাম কৰিবলগীয়া বহুত আছে। তো আৰু যি 3টা ফাইনেন্সিয়েল ইয়াৰ বা 3টা বছৰ আমি পাম, সেই 3টা বছৰ আমি যিটো ৰোড মেপ বনাইছোঁ, যিটো মিছন এণ্ড ভিজন কৰিছোঁ, আশা ৰাখিছোঁ ৰাইজে অহা 2টা বছৰ পিছত দেখা পাব। আজি যি প্ৰজেক্টৰ লগোৱা হৈছে, আমাৰ এই স্ক্ৰীণ লগোৱা হৈছে এই পেণ্ডেলত, এই স্ক্ৰীণত প্ৰত্যেকটা বিভাগৰ EM সকলে নিজা নিজা ছাকচেছফুল ষ্টৰিবিলাক মানে 2-3 মিনিটৰ এটা ভিডিঅ' ইয়াতে আপলোড হ'ব। আৰু ইয়াতে ডিপাৰ্টমেণ্টেল এক্সিবিশ্যন আছে, বুকলেটো ওলাইছে। প্ৰত্যেকটা বিভাগৰ বুকলেটত লিখা আছে যে প্ৰত্যেকগৰাকী EM নিজা নিজা ডিপাৰ্টমেণ্টত কি কাম কৰিলে আৰু অহা 3টা বছৰত কি কাম কৰিব, এইটো আজি ৰাইজে এইটো দেখিবলৈ সক্ষম হ'ব স্ক্ৰীণত আৰু বুকলেটৰ মাধ্যমত। তো সেইকাৰণে মই EM হিচাপে ময়ো নতুন, মই যেতিয়া EM হ'লোঁ মোৰো আগতে I did not have experience regarding administration. ইভেন আৱাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ ছাত্ৰ সংগঠনৰ লগত জড়িত আছিলে। BTR চুক্তি হোৱাৰ পিছত তেওঁ মানে আপচু এৰি পেলাই তেওঁ পলিটিকেল পাৰ্টি UPবিলাক জইন কৰিলে। তেওঁ ডাইৰেক্ট আহি আমাৰ চিফৰ চকীত বহিলে। সেইকাৰণে চিফ ডাঙৰীয়া নতুন, আমিও নতুন, আমাৰ চৰকাৰটো কমপ্লিটলি নতুন। সেইকাৰণে আমাৰ অলপ কাম শিকাৰ কাৰণে অলপ টাইম লাগে, কাৰণ এডমিনিষ্ট্ৰেশ্যন চলাটো ইমান সৰু কথা নহয়। সেইকাৰণে 2টা বছৰ আমি মানে শিকা মেলাৰ মাজতে আমাৰ গ'ল, কামো কৰিলোঁ। এতিয়া ভাবোঁ যে যি 3টা বছৰ আমাৰ বাকী আছে, খুব ধুনীয়াকৈ যিটো মিছন ভিজন লৈছোঁ সেইটো আমি কাম কৰিম। কিন্তু তাৰ মাজতে ৰাইজৰ কিন্তু সহায় আৰু সহযোগ লাগিব আৰু এডমিনিষ্ট্ৰেশ্যনৰ কমপ্লিট আমাৰ ছাপোৰ্ট লাগিব। কাৰণ এডমিনিষ্ট্ৰেশ্যনৰ যদি কমপ্লিট ছাপোৰ্টটো আমি নাপাওঁ, তেনেহ'লে আমি EM হওক বা GP হওক যিমান আমি ইমপ্লিমেণ্ট কৰিম এইবিলাক কিন্তু ছাকচেছফুল নহয়।